হাই গাইজ, ৱেলকাম টু বিতোপন মিক্স। আজি আকৌ সভালৈ আহিলোঁ আৰু দেৰি নকৰোঁ, আপোনালোকক সভাখন একবাৰ দেখাম, ভালকৈ দেখাম আজি। তো চাই থাকক ভিডিঅ'টো। গ্লাছ এটা 50 টকা, ডাঙৰ আইনা এখন 50 টকা। তো আমি ভিতৰত সোমালোঁ, সভাৰ ভিতৰত। এইটো চাওক, আমাৰ মনিতে মন্দিৰ এটা আছে। তো আগলৈ গৈ আছোঁ। আজি বহুত মানুহ হৈছে গাইজ। এইপিনে কাছে কাৰ্যালয়, ভঁৰাল ঘৰ। তো আমি ভিতৰলৈ যাওঁ, আপোনালোকক আৰু দেখাই আছোঁ। এইপিনে চাওক নাৰ্চাৰীখন। তো আমি এইপিনে যাম। আৰু গাছ ইয়াতে এখন আছে ষ্টেজ, আৰু ইয়াতে কিবা কিবি চলি আছে। এটা চলি আছে ঢুলীয়া, আৰু ইয়াতেও আছে বহুত মানুহ। তো চাওক, বেছিভাগ কাপোৰৰে দোকান, দোকানে দোকানে মানুহ। চাওক, ৰাস্তা বহুতা আছে। বাপৰে বাপ মানুহ। তো গাইজ, প্ৰথমতে চিধাই যাওঁ, কিবাকে মীনা বজাৰ আছে। এইপিনে চাওক, মীনা বজাৰ। তো গাইজ চাই থাকক। দাদা, কেনে বিজনেছ? বেয়া, আগতকৈ বেয়া। চাওক, এইপিনে মীনা বজাৰ। ইবাগৰ তুই নামি ইবাগ এতুদি নিমবা, আবার এতুদি নিমবা। গাইজ, এইটোৱে ভাল জীৱন, সৰু সৰু জীৱনটোৱে ভাল। এই এনজয় আমাৰ নাই দিয়ক কালা। জাৰা নাই কি কোম্পানী? জাৰা নামটো ঠিক আছে। কটন নহয় মানে, কটন 100% কটন, 100%। বেপাৰ কেনা ভাল না? বেপাৰ কেনা ঠিকে আছে না? মোটামুটি আগতকৈ ভাল না বেয়া? বেয়া, সিমান এটা ভাল নহয় না এইবাৰ। মানুহ কম। কি ভাল লাগছে নেকি? ভাল লাগে না সিমান। পাতি গ'ল না? তো গাইজ, এনেকৈ কাপোৰ চাপোৰ চাই ঘূৰি আছোঁ। ভাল চাই থাকক। তো গাইজ, বহুত ঘূৰিলোঁ, কিন্তু একদিন গোটেই দিনটো খোজকাঢ়িলেহে মানে গোটেই সভাখন ঘূৰা হ'ব। এনে
কি কৈছ অলপ ঘূৰাতে কিমান টাইম গৈছে না অলপ জেগা ঘূৰাতে গৈছে। গোটেই সভাটো ঘূৰিলে কিমান টাইম লাগিব বহুত টাইম লাগব তো ঘূৰিয়ে থাকিম আজি 10টা মানকলৈকে কিবা পচন্দ হৈছে না তোমাৰ শুনা ৰ'বা চাই আছো হোটেলত যাওঁ নেকি ব'লা ৰোল খাবা নেকি বিতু ব'লা পঁচিছ 25 হোটেলত মানুহ দেখে 25 হোটেলত মানুহ দেখে গাইছ ইয়াতে আমাৰ গাঁৱৰে দাদা এজনে দোকান দিছে যিটো একেনা আছো দা ৰ'দা কি খাবা ৰোল একো হল লম্পেন চাওঁ ৰ'দা ভাল লাগা নাই নেকি গোটেই কি খাম আমি কি খাবা মই ৰোল খাম ময়ো ৰোল খাম ৰোল খাবা তো গাইছ আমি কিবা এটা খাই লওঁ হ'বা বুলি আজি অলপ কিবা এটা খাওঁ আৰু এতিয়ালৈকে খোৱাই নাই আকৌ ফুচকা খাইছোঁ অকল ভোক লাগছে অলপ টেঙা পানী খাই দুইশ এই 150 মানক 100 এই 100 আগত বোলে 30 টাকা তো দিয়েছিল লম্পেন এই অমূল্যটো আছে না চোৱা বুধ এটা যে আছিল নহয় নীলা আছিল আৰু চেন্নাইৰ হুচেল পৰু এইটো আছিল নেকি নহয় এইটো ভাল লাগছে হা খেলাৰ দি এইপিনে চাওক জিলাপিৰ দোকান এইবিলাক জিলাপিৰ দোকান এইপিনেও আহিব পাৰি এইপিনেও পাৰি জিলাপি গাইছ মোৰ ফেভৰাইট কোনটো খাবা এই বস্তুটো মই ভাল পাওঁ মিঠাটো ভাল নাপাওঁ কোনটো ভাল পাওঁ তুমি এৰে মই খুৰমা তাৰপিছত মাহৰ জিলাপি একদম খুৰমা আৰু মাহৰ জিলাপি এণ্ড দিছ ইজ মাহৰ জিলাপি ইমোচন গাইছ এবাৰ মন্দিৰটোৰ ফ্ৰণ্ট চাইডেদি যাই আছোঁ আমি ইপিনেদি ওলাই যাম আৰু ইপিনে চাওক কাপোৰৰ দোকান আছে ষ্টেবল না জয় জগন্নাথ তো গাইজ সভাখন গোটেই দেখুৱাটো একদম টান মানে বহুত জেগা একেলগে মানে ঘূৰিব নোৱাৰিয়ে আপোনালোকক গোটেই দেখাম বুলি কৈছিলোঁ যদিও দেখাব নোৱাৰি আৰু
প্ৰায়খিনি দেখালোঁ আৰু গাইছ মোৰ লগৰ কেইটাই মানে যি দেখে তাতে ৰখে সেইকাৰণে বেছি দেৰি হৈ যায় সৰুতে ভগৱানৰ ফটো তামাম কিনিছিলোঁ আপোনালোকৰ এটা চিৰ পৰিচিত নাম এই পায়েল ভেৰাইটিছে আপোনালোকৰ মাজলৈ লৈ আহিছে কিছুমান অতি অত্যাৱশ্যকীয় সামগ্ৰী যাৰ দাম মাত্ৰ 50 টকা ডাঙৰ চামুচ এখন 50 টকা জগ এটা 50 টকা ফাইবাৰৰ ট্ৰে এখন 50 টকা ষ্টিলৰ গ্লাছ এটা 50 টকা ডাঙৰ আইনা এখন 50 টকা 50 টকা গাইছ ইয়াতে চব লাৰু আছে 50 টকা কাটা চামুচ তো গাইছ আমি সভা চোৱা হৈ গ'ল আজি কৰাখিনি আপোনালোকক দেখাই আছোঁ তো এতিয়া যাওঁ আৰু এতিয়া এটা তামোল এখন খাই যাম আৰু ঘৰত সভা চাই কেনে লাগিল গুদু কেনে লাগিল একদম কি ল'লা বেলনা বেলনা ঘৰৰ কাৰণে লৈছে আৰু এইটো কি চাৰ্ট বঢ়িয়া লাগছে সৰ্থেবাৰী হ'বা মেইন আমি সৰুৰ পৰা মানে সৰ্থেবাৰী হ'বা আহিয়ে থাকোঁ আমাৰ একদম ওচৰত নাহাকে থাকিব নোৱাৰোঁ একদম বেলেগ আৰু ইমোচন